হেল্ল' গাইজ, গুড মৰ্ণিং এভৰিৱান। আৰু কথাটো হ'ল তাইক গা ধুৱাই দিয়াৰ সময় হৈছে 10:10 আৰু লগতে তাই খোজকাঢ়োঁতে গম পাইছে, অৰ্থাৎ ধৰিবলৈ পাইছে তাই জঁপিয়াই কিমান ফূৰ্তি পাইছে। আৰু এইদৰে গৈ তাই বাহিৰ পালেগৈ আৰু মই সেইতে মই তাইলৈ অকণমান তেল গৰম কৰিলোঁ, অৰ্থাৎ যিটো তেল তাইক চুলিত দিওঁ বেবী অইলকে দিছোঁ অকণমান গৰম কৰি। শ্বেম্পু কৰাৰ আগতেই অকণমান চুলিত অলপ সময় 5 বা 10 মিনিট সময়ৰ বাবে অকণমান মাছাজ কৰি দিলোঁ চুলিত। তাৰপিছত এঠাইত এইদৰে দৌৰি ফুৰিবলগীয়া হৈছে। আৰু তেলকণ বেছি গৰম নল'লে কোনো কথা নাই, আপোনালোকে চাব কিমান গৰম হৈছে। আৰু লগতে মই পানী অকণমান গৰম কৰি ল'লোঁ কেটলিত। তাৰ বাবে মোক প্ৰয়োজন হ'ল জনচনৰ নহয়, হিমালয়াৰ বেবী শ্বেম্পু, যিটো নেকি কেমিকেল ফ্ৰী হয় আৰু কেমিকেল নাই তাত। চুলিখিনি ছফ্ট কৰি ৰাখে। তাৰপিছত আকৌ বেবী লোচন মই একেইটাই ল'লোঁ, হিমালয়াৰ ল'লোঁ। তাৰপিছত এইদৰে তাইক গা ধুৱাবলৈ যা যোগাৰ কৰি ল'লোঁ। বাথটাবতে গা ধুৱাই দিলোঁ, এইদৰে পানী গৰম কৰি লৈ। তাই মানে গা ধোৱা কথাটো গম পাই তাই ইমান ফূৰ্তি পায় আৰু ইয়াত পানী খেলিবলৈ দিলোঁ অকণমান। তাৰপিছত এইদৰে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আৰু সেয়া লগতে লৈ লৈছোঁ শ্বেম্পুটো। অকণমান দেখুৱাই দিছোঁ আপোনালোকে ব্যৱহাৰ কৰি কি ধৰণৰ সুফল পাইছে, অৰ্থাৎ চুলিৰ বাবে কিমান উপযোগী। মই বাৰু ভাল পাইছোঁ মোৰ শ্বেম্পুটো। আপোনালোকে জনাব আপোনালোকৰ কমেণ্টবোৰ। তাৰপিছত এতিয়া হ'ল কথাটো, তাইকো লগাবলৈ লাগে শ্বেম্পু চুলিত নিজে, আৰু ময়ো নিজেই অকণমান হাতত লৈ এইদৰে দিলোঁ। এইদৰে তাইক ভালকৈ গা পা ধুৱাই কান্দিছিলে আৰু ভিডিঅ'টো এইদৰে সম্পূৰ্ণ কৰিলোঁ। আৰু তাৰ পিছত অকণমান কান্দিলেও মানে দেউতাক নাছিলে বাবে দেউতাকৰ মনত পৰিলে। তাৰপিছত দেউতাক যিটো স্কুললৈ গ'লগৈ আৰু তাই সেইবাবে অকণমান আমনিও কৰিলে, কোচতে লৈ থাকিলোঁ অলপ সময়।